আপোনালোকে আজি চাব আসাম টাইপ গড়ৰ এই গড়টো কিমান টকা খৰচ হ'ল মই আপোনালোকক কৈ আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক মোৰ চেনেলটো নতুন হৈ থাকিলে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিব আৰু এই গড়টো আছে 1026 এৰিয়া কমতি খৰচত আপোনালোকেও পাৰিব এইটো খৰচ হ'ল 6,75,000 টকা তলত বেটি প্লেনটো দিয়া আছে 5 ইঞ্চি টাই বিমটো দিয়া আছে 10 ইঞ্চি তেনেকুৱা মিলাই কৰা হ'ল আপোনালোকে চেষ্টা কৰিলে আপোনালোকেও পাৰিব মিস্ত্ৰী 3 লাখ 4 লাখ টকা কৈ পেলাই কামত দৰাও পাৰে হলো লাষ্টত গৈ পেছত পৰিব আপোনালোকে এটো কাৰণে নিজেও হিসাব নিকাচ কৰি পেলাই গৰত হাত লগাব তেতিয়া কোনো অসুবিধা নহয় যেই হোক এতিয়া গৰটো তেনেকুৱা আপোনালোকে বাজেট বনালে তেতিয়া দুনিয়াকে হৈ যাব গৰৰ ৰুম আছে ডাঙৰ ডাঙৰ 5টা ৰুম আছে বাৰান্দা আছে এটা সব মিলাই 5টা আৰু আকৌ এক্সট্ৰা আৰু দুটা বাথৰুম আছে গৰটো আপোনালোকক মই বাহিৰে দেখাই আছো আপোনালোকে চাই থাকক ভিডিওটো মোৰ ভিডিও সদায় তেনেকুৱা পাবলৈ সদায় ভিডিও সাবস্ক্ৰাইব কৰিব আৰু সদায় চাই থাকিব ভিডিও মই সদায় দি থাকো